UPPL long live! Long live! Long live! UPPL long live! Long live! Long live! UPPL long live! Long live! Long live! Parmatpara long live! Long live! Long live! Parmatpara long live! Long live! Long live! Ranjit Basmotari Dangoria long live! Long live! Long live! Ranjit Basmotari Dangoria long live! Long live! Long live! BPF আৰু কংগ্ৰেছ বা আমাৰ BJP এইবিলাক নালাগে আমাক সকলোকে এক হ'বলৈ হ'ল যিটো অসমত উচ্চতৰ প্ৰভাৱ চলি আছে সেইকাৰণে মই মুছলমান ভাইসকলক ক'ব বিচাৰিছোঁ বেলেগ দল আৰু কৰিব নালাগে আমাৰ BTRত যদি ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ প্ৰমোদ বড়ো ছাৰে দিব পাৰিব গতিকে আমাৰ মুছলমান ভাইখিনিক ক'ব বিচাৰোঁ মই যে আমাৰ মাইনৰিটিবিলাক যে আমাৰ এটা দলে কৰিব লাগে BTRত UPPL চৰকাৰ আজি আমাৰ এইখন গাঁৱত আমি ৪৫ জন মানে কি হ'ল জইনিং হ'লোঁ UPPL দলক এইটো আমাৰ NGOৰ আণ্ডাৰত বৰষাত যিটো NGO আছে NGOৰ আণ্ডাৰত আজি জইনিং হ'লোঁ আৰু আহিব লগা আছে যিহেতু আমি ৪৫ জনে যে জইন হৈছোঁ আমি এটাকৈ সৈনিক আমি গাঁৱে গাঁৱে যাম প্ৰতিটো কিছত যাম আমি প্ৰতিটো কিছত আমি আলোচনা কৰিম আৰু এইবাৰ ধনেশ্বৰ গয়াৰী যে আমাৰ বাওঁখুনি সমষ্টিত হাৰিব এইটো 100% তাৰমানে মুছলমানৰ হৈ সি একো কৰা নাই সি কৰিছে কি মুছলমানৰ ঘৰত নিমন্ত্ৰণ খাইছে মুছলমানৰ ঘৰত সি নিমন্ত্ৰণ খাবলৈ আহে ভালকৈ মাতিলে সি ভালকৈ নিমন্ত্ৰণ খাবলৈ আহে কিন্তু মুছলমানৰ সমস্যাবিলাক ক'লেও সি বুজি নাপায় সি কিবা ধেমালি নিচিনা যেন ভাবে সেইকাৰণে আমি মুছলমানসকলক আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মাইনৰিটিবিলাকক আমি ক'ব বিচাৰোঁ মেছেজ দিব বিচাৰোঁ যে আমাক BPF আৰু কংগ্ৰেছ বা আমাৰ BJP এইবিলাক নালাগে আমাক সকলোকে এক হ'বলৈ হ'ল যিটো অসমত উচ্চতৰ প্ৰভাৱ চলি আছে সেইকাৰণে মই মুছলমান ভাইসকলক ক'ব বিচাৰিছোঁ বেলেগ দল আৰু কৰিব নালাগে আমাৰ BTRত যদি ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ প্ৰমোদ বড়ো ছাৰে দিব পাৰিব গতিকে আমাৰ মুছলমান ভাইখিনিক ক'ব বিচাৰোঁ মই যে আমাৰ মাইনৰিটিবিলাক যে আমাৰ এটা দলে কৰিব লাগে BTRত UPPL চৰকাৰ গতিকে আমি সকলোৱে আজি ক'ব বিচাৰোঁ UPPL long live! Long live! Long live! UPPL long live! Long live! Long live! UPPL long live! Long live! Long live! Parmatpara long live! Long live! Long live! Parmatpara long live! Long live! Long live! Ranjit Basmotari Dangoria long live! Long live! Long live! Ranjit Basmotari Dangoria long live! Long live! Long live! আজি ৰঞ্জিত বসুমতাৰীৰ জৰিয়তে আমি যি জইনিং হ'লোঁ ৰঞ্জিত বসুমতাৰী আমাৰ বাওঁখুংৰি দলত বাওঁখুংৰি সমষ্টিত জিতাটো 100% চিয়'ৰ তাৰমানে আজি আমাৰ ক'ব লাগিব আমাৰ এই বৰষাত যিটো আমি NGO আছে এখন আমি NGOৰ আণ্ডাৰত মোটামুটি ৪৫ জন মানুহ আছিলোঁ তাৰে ভিতৰত ৪৫ জনৰ ভিতৰত আগৰ UPPL দলত কাম কৰা মানুহ আছিল গতিকে আমি এইখন দলত মানে জইন হোৱাৰ এটা উদ্দেশ্য হ'ল মানে আজি চাওক ১৭ বছৰ BPF চৰকাৰে ৰাজত্ব কৰি গ'লে আমাৰ BTRখন তাতে আমি চালোঁ যে আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকক মানে মাইনৰিটিৰ ফালে একোফালে মানে চোৱা নাই এইকাৰণে ক'ব পাৰোঁ যেনেকুৱা আজি প্ৰমোদ বড়ো ছাৰে যেনেকুৱা আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত আমাৰ কি কৰি আছে ৫টা ডিষ্ট্ৰিক্টত হজ ভৱন বনাই আছে আৰু কি হ'ল আমাৰ কি আছে শ্বহীদ লাফিকুল ইছলামৰ কথাটো কিন্তু একেবাৰে BPF দলে একেবাৰে চিন্তা কৰা নাছিল গতিকে আজি চাওক এই লাফিকুল ইছলামৰ শ্বহীদ বেদী ঘৰটো শ্ৰীনগৰত নাকি ক'তবা আধাৰশিলা স্থাপন কৰিছে আৰু ঘৰটো হ'ব প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এইটো হৈ আছে আৰু আমাক ক'ব লাগিব কি যে আমাৰ BPF দলে যিটো আমাৰ বাওঁখুংৰি বিশেষকৈ ক'ব লাগিব আমাৰ ধনেশ্বৰ গয়াৰীয়ে মানে ই এজন কেনেকুৱা হয় MLA MCLA হয় জানো আমাৰ মুছলমানক সি ভাল পায় আমাৰ মানে এষাৰ কথা আছে মানে আমি তোমাকে ভালো পাই কিন্তু বিশ্বাস নকৰে এই কথাটো হ'ল মানে আমাক ধনেশ্বৰ গয়াৰী আজিলৈকে আমাৰ বাওঁখুংৰিৰ মুছলিম মানুহসকলক ভাল পাইছিল কিন্তু বিশ্বাস কৰা নাছিল কিয়নো আমাৰ যিমানবিলাক সমস্যা বা আমাৰ এই যে ৰাস্তাটো এই যে আমাৰ মানে নলবাৰী টু বামুণগাঁও যিটো ৰাস্তা আছিল এই ৰাস্তাটো সি নিজে অপেনিং কৰিছিল কৰিম বুলি কিবা বাধা পাই বা কিবা ইছ্যু পাই সি কামটো নকৰিলে আৰু আমি বাৰে বাৰে এইটো আবেদন জনাইছিলোঁ এইটো আমাৰ বহুত অসুবিধা হয় এই কামটো কৰিব লাগে কিন্তু সি কানচাৰেই নাদে মানে আমাক গুৰুত্বই নিদিয়ে আমাৰ মাইনৰিটিখিনিক গুৰুত্ব নিদিয়ে আৰু আমি এটা কথা ক'ব লাগিব যে মাইনৰিটিৰ হৈ বামুণগাঁৱত সি কি কাম কৰিলে আমাৰ বাওঁখুংৰিত মাইনৰিটিৰ হৈ বাওঁখুংৰি বুলি নহয় অল BTRত BPF কি এটা অনুদান কৰিছে এইটো আমি ক'ব বিচাৰোঁ আজি UPPL দলে আমাৰ প্ৰমোদ বড়ো ছাৰে মাইনৰিটিৰ হৈ বহুতখিনি কাম কৰিছে এতিয়া আমাক খেতা কম্বল আৰু ছাতি এইবিলাক আমাক নালাগে আমাৰ জাতিৰ হৈ যিটো চিন্তা কৰিছে যেনেকুৱা মাটিৰ পাট্টা দি আছে আমাৰ মুছলমানখিনিক
মুছলমান বুলি নহয়, প্ৰত্যেকটো জাতিক সি মাটিৰ পাত্তা দি আছে, যেনেকুৱা মছজিদ মন্দিৰ আৰু আমাৰ কবৰস্থানখনত গীৰ্জাত এইবিলাকত মাটি দি আছে, এইবিলাকত সন্তুষ্ট হৈছোঁ আমি। আৰু ক'ব লাগিব এইবাৰ পৰ্বত বড়ো ছাৰ একক সংখ্যাগৰিষ্ঠৰে আমাৰ BTR দখল কৰিব বুলি আমি আশাবাদী আছোঁ। আৰু সেইকাৰণে প্ৰত্যেকটো গাঁৱত আমাৰ এই সংবাদৰ মাধ্যমে প্ৰচাৰ হ'ব লাগে যে মানে BJP আৰু BPF আমাক নালাগে, আমাক একক সংখ্যাগৰিষ্ঠ UPPL দলে চৰকাৰ গঠন কৰিব বুলি আমি দাবী কৰি আছোঁ আৰু 100% কৰিব।